আইতাৰ পুৰণি বৰপেৰাটো খুলিছে। এটা বছৰে খুটমুচ খাই থকা ৰিহাখনৰ গুণটোৱে হাত বাউলি মাতিছে। কলিমনেও মহৰ শিঙৰ পেপাটোৰ চুপহি সলাইছে। গৰু ছালৰ খুবলিত গুমগুমনি উঠোতেই গাটোচোন কিবা শিয়ৰি উঠিছে। চেনেহী কণমাই টগৰ সতে গৰকামাৰিত ভৰি থৈ আউল বাউল হৈ পৰিছে। অসমীয়াক সমৃদ্ধ কৰি ৰখা বাপুতি সাহোন প্ৰাণৰ বহাগ আহিছে। ধৰাৰ বুকুত মলয়া বলিছে। চতৰ আচল ধৰি দশোদিশ ৰঙা কৰি নসাজে সজাবলৈ প্ৰাণৰ বহাগ আহিছে। দুভাগ নিশা কুলি কেতেকীৰ বিননিয়ে আপোনাৰো বোলে টোপনি সৰিছে। গালে মুখে ৰঙা সানি গা ভৰা হৈ উঠিছে প্ৰকৃতি গাভৰুজনী। কুলি কেতেকীৰ বিননি আৰু দূৰৈৰ পৰা ভাহি অহা ঢোল পেপাৰ ৰজনজনীয়ে বহাগৰেই যেন বতৰা আনিছে। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিছে। প্ৰথমে আপোনালোকক লৈ যাওঁ সোণাপুৰলৈ। মাকৰ মুগাৰিহাখন গাত মেৰিয়াই প্ৰতিদিনেই বিহুলৈ যায় কণমানি নাচনীহঁত। কৰ্মশালাত নামটো লগাই দিয়াৰে পৰা সিহঁতৰ গাত তত নাইকিয়া। খোপাত কপৌ, হাতত মুঠিখাৰু, কিংখাপৰ মেখেলা আৰু যে কত কি আবদাৰ। এনেদৰে চলিছে কণমানি নাচনীহঁতৰ বিহুৰ আখৰা। হয়, আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সোণাপুৰ আঞ্চলিক অসম উন্নতি সভা তথা অসম সেনাৰ সহযোগত বিহু নাচৰ কৰ্মশালা 2026 সোণাপুৰ খেলপথাৰত আয়োজন কৰিছোঁ। আজি শুভাৰম্ভণি হৈ যায় আৰু আমাৰ উদ্দেশ্য এটাই যে আমাৰ অসমৰ সংস্কৃতি, কৃষ্টি সংস্কৃতি যেন প্ৰত্যেকজন অসম সন্তানে যাতে ধৰি ৰাখিব পাৰে, সেয়া আমাৰ প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাৰ বাবে আমি প্ৰতি বছৰে এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছোঁ। এইবাৰ বিহুলৈ আহিলে আপুনিও হয়তো লগত লৈ আহিব এটা দীঘল হুমুনিয়া। বিহু বুলিলেই যাৰ কণ্ঠই আমাক আহ্লাদিত কৰিছিল, যাৰ কণ্ঠই বিহুক এক নতুন মাত্ৰা দিছিল, তেওঁৰ অবিহনে এইবাৰৰ বহাগ ভাবিলেইচোন ভয় লগা। তাৰ মাজতো প্ৰাণৰ মানুহজনক বুকুত ৰাখিয়ে বিহু নাচৰ আখৰা চলিছে বিভিন্ন প্ৰান্তত। অলং দলং খেলিছে, এইবিলাক কৰি আছে। আচ্ছা, তোমালোকে বিহু নাচ শিকিছানে নাই? শিকিছানে নাই? শিকিছা? কি শিকিছা? এতিয়া নাচিবলৈ ক'লে নাচিব পাৰিবানে? পাৰিবা? কোনে কোনে নাচিব পাৰিবা? ঐ নাহৰ ফুল ফুলি নাহৰ ফুলৰ গুণে পায় নাচতে জ্যোতিত ভাঙি যায় যতন। প্ৰদেশত থাকিলেও প্ৰতিগৰাকী অসমীয়াই বুকুত অনবৰতে কঢ়িয়াই ফুৰে এটা বুজাব নোৱাৰা আৱেগ, যাৰ নাম বহাগ। বহাগৰ আগমনত যিসকলে ব্যস্ততা সামৰিব পাৰে, তেওঁলোকে ৭ সাগৰ ১৩ নদী পাৰ কৰি হলেও ঘৰখনলৈ দৌৰ মাৰি আহিছে। আৰু যিসকলে নোৱাৰে, তেওঁলোকে প্ৰদেশতে এইদৰে বিহুৰ আমেজ লৈছে। মুঠৰ ওপৰত অসমত এতিয়া দুজাক পচোৱা বলিছে। এজাক নিৰ্বাচন নামৰ গণতান্ত্ৰিক পচোৱা, আৰু আনফালে অসম আৰু অসমীয়াক সমৃদ্ধ কৰি ৰখা চহা অসমীয়াৰ আৱেগ প্ৰাণৰ পচোৱা বহাগ আহিছে। ব্যুৰো ৰিপৰ্টৰ সহযোগত নিউজ ডেস্ক আছাম টক্স।